আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট এদিনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব তো প্ৰথম কোৱেশ্চনটো হৈছে হুইচ ষ্টেট আৰ নট অন দা সাউথ অফ আসাম কোনবোৰ ৰাজ্য অসমৰ দক্ষিণে আছে অসমৰ দক্ষিণ প্ৰান্তে ৰাজ্যবোৰ আছে মেঘালয় ত্ৰিপুৰা মিজোৰাম এইবিলাক আছে মন ৰাখিব এই তিনিটা আৰু অসমৰ গাত লাগি আছে কেইটা ৰাজ্য সাতটা ৰাজ্য মন ৰাখিব আৰু নৰ্থ ইষ্টৰ ভিতৰত অসমৰ গাত লাগি নথকা ৰাজ্যখন হৈছে ছিকিম মন ৰাখিব সেকেন্ড কোৱেশ্চন হাউ মেনি সাব ডিভিজনছ ডাজ আসাম হেভ অসমত কিমান মহকুমা আছে 78 মন ৰাখিব তাৰ পিছত নেক্সট কোৱেশ্চন হোৱাট ইজ দা নেম অফ দা ষ্টেট সং অফ আসাম অসমৰ ৰাজ্যিক গীতৰ নাম কি অসমৰ ৰাজ্যিক গীত হৈছে ও মোৰ আপোনাৰ দেশ মন ৰাখিব ৰাজ্যিক গীত আৰু ষ্টেট গীত আপোনালোকে জানে জন গণ মন তাৰপিছত নেক্সট কোৱেশ্চন লৈ আছো হুইচ কান্ট্ৰিজ ডাজ আসাম শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ অসমে কোনবোৰ দেশৰ সৈতে নিজৰ সীমা ভাগ কৰে অসমে অনলি দুটা দেশৰ সৈতে নিজৰ সীমা ভাগ কৰে সেই দুখন দেশ হৈছে ভূটান আৰু বাংলাদেশ মন ৰাখিব ভূটান আৰু বাংলাদেশ তাৰপিছত নেক্সট কোৱেশ্চন when did Assam get its statehood অসমে কেতিয়া ৰাজত্ব লাভ কৰিছিল কাৰেক্ট এনসাৰ ইজ 26 জানুৱাৰী 1950 1950 চনৰ 26 জানুৱাৰীত অসমে ৰাজত্ব লাভ কৰিছিল মন ৰাখিব তাৰপিছত নেক্সট কোৱেশ্চন where is Assam legislative assembly অসম বিধানসভা ক'ত অসম বিধানসভা দিছপুৰত মন ৰাখিব তাৰপিছত 7 নম্বৰ কোৱেশ্চন হুইচ ষ্টেট ইজ নৰ্থ অফ আসাম কোনখন ৰাজ্য অসমৰ উত্তৰ দিশত কোনখন ৰাজ্য অসমৰ উত্তৰ দিশত অসমৰ উত্তৰ দিশত ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ মন ৰাখিব অৰুণাচল প্ৰদেশ পূব উত্তৰ দিশত আছে তাৰপিছত নেক্সট কোৱেশ্চন 8 নম্বৰ অসমত অনুসূচিত জাতিৰ বাবে কিমানখন বিধানসভাৰ আসন সংৰক্ষিত অনুসূচিত জাতিৰ আমাৰ 8খন বিধানসভা সংৰক্ষিত তাৰপিছত নেক্সট কোৱেশ্চন হাউ মেনি constituents does Assam have in its legislative assembly অসমৰ বিধানসভাত কিমানটা সমষ্টি আছে অসমৰ বিধানসভাত 126টা সমষ্টি আছে আমি সকলোৱে জানো আৰু ৰাজ্যসভাত আছে 7টা আৰু লোকসভাত আছে 14টা মন ৰাখিব তাৰপিছত 10 নম্বৰ হুইচ চিটি ইজ কল্ড দা গেটৱে টু নৰ্থ ইষ্ট কোনখন চহৰক উত্তৰ পূবৰ গেটৱে বুলি কোৱা হয় তো ইয়াৰ শুদ্ধ আনসাৰ হ'ব গুৱাহাটী গুৱাহাটীক উত্তৰ পূবৰ গেটৱে বুলি কোৱা হয় তাৰপিছত 11 নম্বৰ হোৱাট ইজ দা টোটাল এৰিয়া অফ আসাম অসমৰ মুঠ মাটিকালি কিমান অসমৰ মাটিকালি হৈছে 78,438 কিলোমিটাৰ স্কয়াৰ মন ৰাখিব 78,438 কিলোমিটাৰ বৰ্গ ফুট মন ৰাখিব অসমৰ মাটিকালি তাৰপিছত 12 নম্বৰ কোৱেশ্চন when did সৰ্বানন্দ সোণোৱাল become chief minister সৰ্বানন্দ সোণোৱাল কেতিয়া মুখ্যমন্ত্ৰী হৈছিল আমি সকলোৱে জানো 2016 চনত হৈছিল কাক পৰাজিত কৰি হৈছিল কাৰ পিছত হৈছিল তৰুণ গগৈ মন ৰাখিব আৰু বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনালোকে সকলোৱে জানে তাৰপিছত নেক্সট কোৱেশ্চন where is the কাজিৰঙা নেশ্যনেল পাৰ্ক located কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাঞ্চনজুৰি ইয়াতে অৱস্থিত মন ৰাখিব তাৰপিছত নেক্সট কোৱেশ্চন হাউ মেনি এছেম্বলি ষ্টেটছ আৰ ৰিজাৰ্ভ ফৰ এছটি এছটিৰ কাৰণে এছেম্বলিয়ে বিধানসভাই কেইখন সিট সংৰক্ষিত কৰিছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব 16টা তাৰপিছত নেক্সট কোৱেশ্চন 15 নম্বৰ কোৱেশ্চন হোৱাট ৰেংক ডাজ আসাম হোল্ড বাই ইটছ এৰিয়া কম্পেয়াৰিং আদাৰ ষ্টেটছ ইন ইণ্ডিয়া ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমে নিজৰ এলেকাৰ কি ৰেংকত আছে আমাৰ 16 নম্বৰ ৰেংকত আছে মন ৰাখিব আৰু এটো কি কৈছে
কিহৰ তুলনাত ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমে নিজৰ এলেকাৰ কি ৰেংকত আছে 16 নম্বৰ মন ৰাখিব 16 নম্বৰ কোৱেশ্চন হু ইজ দা হেল্থ মিনিষ্টাৰ অফ আসাম অসমৰ স্বাস্থ্য মন্ত্ৰী কোন তো আমি সকলোৱে জানো কেশৱ মহন্ত হৈছে অসমৰ স্বাস্থ্য মন্ত্ৰী তাৰপিছত নেক্সট কোৱেশ্চন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট ফাউণ্ড ইন আসাম অসমত পোৱা হৈছে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কোনটো কাজিৰঙা নেশ্যনেল পাৰ্ক যেটো গোলাঘাটৰ নগাঁও ডিষ্ট্ৰিক্টত আছে আৰু মানস নেশ্যনেল পাৰ্ক যেটো বৰপেটা ডিষ্ট্ৰিক্ট আছে আৰু নতুনকৈ ইউনেস্কোয়ে ঘোষণা কৰিছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো চৰাইদেউক ইউনেস্কোয়ে বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰিছে আৰু এইটো কালচাৰেল হিচাপে ঘোষণা কৰিছে আৰু আগৰ দুটা আছিল নেচাৰেল হিচাপে মন ৰাখিব তাৰপিছত নেক্সট কোৱেশ্চন হাউ মেনি ডিষ্ট্ৰিক্টস ডাজ আসাম হেভ অসমৰ কিমানখন জিলা আছে তো সৰি ইয়াতে 31 হৈ গ'ল অসমৰ 35 টা জিলা আছে আজিৰ ভিডিঅ' এখিনি থেংক ইউ